ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ 6 নম্বৰ চেপ্টাৰ ৰেখা আৰু কোণ। আজি আমি আলোচনা কৰিম কোণ। যোৱা ক্লাছত 5 নম্বৰ চেপ্টাৰত ৰেখা আলোচনা কৰা হৈছিল। আজি আমি আলোচনা কৰিম কোণ আৰু কিছুমান আছে সেইবোৰ আলোচনা কৰিম। প্ৰথমত আমি আলোচনা কৰিম কোণ। কোণ কি আছিল? একেটা আদি বিন্দু, সাপোজ আমি ধৰি লৈছো এইটো এটা বিন্দু। এই বিন্দুটোত যদি দুটা ৰেখা এনেকৈ ধৰি লৈছো, এই দুটা ৰেখা আছে। এই দুটাৰ যিটো শীৰ্ষবিন্দুৰ ফলত যিটো আমাৰ শীৰ্ষবিন্দু উৎপন্ন হৈছে এই দুটা ৰেখাৰ ফলত, এই শীৰ্ষবিন্দুৰ এইটোক আমাৰ এইফালৰ এইটোক আমি কোণ বুলি কওঁ। তো আমি প্ৰথমত লিখিম ডেফিনিশ্যনটো কি আছে? একেটা আদি বিন্দু আদি বিন্দুৰ পৰা উদ্ভূত দুটা ৰশ্মিৰে গঠিত চিত্ৰই হৈছে কোণ। অৰ্থাৎ যদি এটা আদি বিন্দু থাকে, ইয়াৰ পৰা যদি দুটা ৰশ্মি গৈ পেলাই যদি এটা ধৰি লৈছো আমি এইটো এ ও, এইটো আমি ধৰি লৈছো বি। ইয়াত কৈছে একে আদি বিন্দুৰ পৰা উদ্ভূত দুটা ৰশ্মি, এইটো এটা ৰশ্মি, ৰশ্মিৰে গঠিত চিত্ৰ। অৰ্থাৎ এই ৰশ্মিৰ দ্বাৰা গঠিত আমি যিটো চিত্ৰ পাইছো, চিত্ৰৰ এই শীৰ্ষবিন্দুৰ এইফালে গঠন হোৱা এইখিনিক আমি কোণ বুলি কওঁ। অৰ্থাৎ এইখিনি হল আমাৰ কোণ। কোণ উৎপন্নকাৰী ৰশ্মিদ্বয়ক, যিটো আমাৰ কোণ উৎপন্ন কৰিছে, আমি ইয়াত লিখিম কোণ উৎপন্নকাৰী ৰশ্মিদ্বয়ক বাহু আৰু, অৰ্থাৎ এই ৰশ্মি দুটাৰ ফলত যি কোণ উৎপন্ন হৈছে, এই ৰশ্মি দুটাক আমি বাহু বুলি কম। আৰু মিলিত হোৱা প্ৰান্ত বিন্দুটোক প্ৰান্ত বিন্দুটোক আমি, এই দুটা ৰেখাই মিলিত হৈছে ইয়াতে, তেতিয়াহ'লে আমি এই বিন্দুটোক কি কম? শীৰ্ষবিন্দু। আমি কম বিন্দুটোক কোণটোৰ শীৰ্ষ বিন্দু বলে। এতিয়া আমি আলোচনা কৰিম কোণৰ প্ৰকাৰ। কোণৰ প্ৰকাৰত প্ৰথমত আছে সূক্ষ্ম কোণ। সূক্ষ্ম মানে সৰু। এতিয়া আমি লিখিম সূক্ষ্ম
কোণ অৰ্থাৎ যি কোণৰ মাপ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু আমি ইয়াত লিখি লম আগত যি কোণৰ মাপ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তাক সূক্ষ্ম কোণ বলে আমি চিত্ৰত দেখুৱাই দিম সূক্ষ্ম কোণ আমাৰ এইটো এ এইটো আমি ও ধৰিম এইটো বি এইটো আমি ধৰি লৈছো 60 ডিগ্ৰী এই কোণৰ নাম দিছো আমি এক্স চিত্ৰত এই কোণটো আমাৰ 0 ডিগ্ৰীতকৈ কিমান আছে ডাঙৰ হৈছে কিন্তু 90 ডিগ্ৰীতকৈ কি আছে সৰু আছে গতিকে আমি ইয়াক সূক্ষ্ম কোণ বুলি ক'ব পাৰিম চিত্ৰত এংগেল আমি কোণক এংগেলেৰে বুজাও গতিকে এংগেল এ ও বি সমান সমান হ'ব আমাৰ 60 ডিগ্ৰী এইটো আমাৰ হ'ব সূক্ষ্ম কোণ এতিয়া আছে সমকোণ যি কোণৰ মাপ কি হয় 90 ডিগ্ৰী হয় ইয়াত আমি লিখিম সমকোণ যি কোণৰ মাপ 90 ডিগ্ৰী হয় তাক সমকোণ বলে যেনেকুৱা আমাৰ এইটো 90 ডিগ্ৰী এইটো আমি ধৰিছো এ এইটো আমাৰ ও এইটো আমি ধৰিছো বি চিত্ৰত এংগেল এ ও বি ইকুৱেল 90 ডিগ্ৰী সমকোণ এতিয়া আমি আলোচনা কৰিম স্থূল কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব কিন্তু 180তকৈ সৰু তেনেকুৱা কোণক আমি স্থূল কোণ বুলি কম ইয়াতে আমি লিখিম স্থূল কোণ যি কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু 180 ডিগ্ৰীতকৈ সৰু তাক স্থূল কোণ বলে আমাৰ এইটো হ'ব চিত্ৰ এনেকুৱা এইটো আমি ও ধৰিম এইটো এ এইটো আমি
বি ধরিম, এইটো হব আমার, আমি ধরি লৈছো এইটো 120 120 ডিগ্ৰী আমি ধৰি লৈছো। ইয়াতে আমি লিখিম চিত্ৰত এংগেল এ ও বি 120 ডিগ্ৰী, এইটো হব আমাৰ স্থূল কোণ। এতিয়া আমি আলোচনা কৰিম সৰল কোণ, অৰ্থাৎ যি কোণৰ মাপ 180 ডিগ্ৰী হয় তেনেকুৱা কোণক আমি সৰল কোণ বুলি কওঁ। ইয়াতে আমি লিখিম সৰল কোণ। যি কোণৰ মাপ 180 ডিগ্ৰী হয় তাক সৰল কোণ বলে। যেনেকুৱা এইটো এটা সৰল ৰেখা, ইয়াতে ধৰি লৈছো আমি ইয়াতে কোণ উৎপন্ন কৰিছে, ইফালৰ পৰা আহি আৰু ইফালৰ পৰা আহি এইটো এটা কোণ উৎপন্ন কৰিছে, এইটো হল আমাৰ 180 ডিগ্ৰী। তো আমি এক্স ধৰিলাম। চিত্ৰত এইটো আমি ধৰিছো এ, এইটো আমি বি ধৰিম, এইটো আমি ধৰিম ও। এংগেল এ ও বি 180 ডিগ্ৰী, ইয়াতে আমি লিখিম সৰল কোণ। সৰল কোণ। এতিয়া আমি আলোচনা কৰিম আমাৰ এতিয়া ইয়াতে আছে প্ৰবৃত্ত কোণ। প্ৰবৃত্ত কোণত দিয়া আছে আমাৰ প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ হল যি কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু হয়। ইয়াত আমি লিখিম যি কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু তাক প্ৰবৃদ্ধ কোণ বলে। যেনেকুৱা প্ৰবৃদ্ধ কোণ হ'ব আমাৰ এনেকুৱা, এইটো আমি ধৰিম ও, এইটো আমি এ ধৰিম, এইটো আমি ধৰিম বি। তো ইয়াতে আমি ধৰি লওঁ এইটো 190 ডিগ্ৰী। বা ইয়াতে ধৰি লওঁ আনুমানিক হিচাপত ধৰিলে হ'ল 120 ডিগ্ৰী। ইয়াতে আছে 20 নহ'ব ইয়াতে, সৰি 220 ডিগ্ৰী আমি ধৰি লৈছো। ইয়াতে কৈছে যে 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু। আমি ইয়াতে 220 ডিগ্ৰী ধৰিছো, এইটো আমাৰ 180তকৈ ডাঙৰ আছে কিন্তু এইটোতকৈ 360 ডিগ্ৰীতকৈ সৰু আছে। গতিকে আমি ইয়াতে আমি লিখিব পাৰিম এই কোণটো আমাৰ প্ৰবৃদ্ধ কোণ। গতিকে আমি ইয়াত লিখিম চিত্ৰত এংগেল এ ও বি সমান সমান 220 ডিগ্ৰী। ইয়াতে লিখিম আমি প্ৰবৃদ্ধ কোণ। এতিয়া আমি আলোচনা কৰিম
পূৰক কোণ পূৰক কোণত দিয়া আছে পূৰক কোণ হল আমাৰ যি দুটা কোণ থাকিব ইয়াতে দুটা কোণৰ সমষ্টি অৰ্থাৎ যোগফল আমাক কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব যদি দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হয় তেতিয়া হলে তেনেকুৱা কোণক আমি পূৰক কোণ বুলি কম ইয়াতে আমি লিখিম দুটা কোণৰ সমষ্টি যদি দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হয় তেন্তে তাক পূৰক কোণ বলে এইটো আমাৰ পূৰক কোণ এনেকুৱা হ'ব এইটো এটা ৰেখা আমি ধৰি লৈছো দুটা কোণৰ সমষ্টি আমাক কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তো ইয়াতে আমাৰ এইটো যদি এনেকুৱা থাকে এইটো আমি ধৰি লও এ এইটো ও এইটো আমাৰ বি ইয়াতে যদি এটা ৰেখা থাকে এইটো এটা ইয়াতে এইটো এটা কোণ আৰু এইটো এটা কোণ এই দুটা কোণ যদি আমাৰ 90 ডিগ্ৰী হয় তেতিয়া হলে আমি ইয়াক পূৰক কোণ বুলি ক'ব পাৰিম তো চিত্ৰত আমি ইয়াতো এটা নাম দিম ধৰি লৈছো এইটো সি চিত্ৰত এংগেল এ ও সি প্লাস এংগেল বি ও সি অর্থাৎ এ ও সি প্লাস এংগেল বি ও সি সমান কিমান হ'ব লাগিব 90 ডিগ্ৰী তেতিয়া হলে আমি পূৰক কোণ বুলি ক'ব পাৰিম এতিয়া আমাৰ আছে সম্পূৰক কোণ অৰ্থাৎ দুটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তেতিয়া হলে আমি তাক সম্পূৰক কোণ বুলি কম ইয়াতে আমি লিখিম সম্পূৰক কোণ সম্পূৰক কোণ যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে তাক সম্পূৰক কোণ বলে এতিয়া সম্পূৰক কোণটো হ'ব আমাৰ এইটো আমি এটা সৰলৰেখা আঁকি লৈছো ইয়াতে আমি এটা বিন্দু দিছো এইটো ও দিছো এইটো আমাৰ ধৰিছো এ এইটো আমাৰ ধৰিছো বি ইয়াতে যদি এটা ৰশ্মি টনা যায় আমি ধৰি লৈছো আৰু এই দুটা কোণৰ সমষ্টি এইটো এটা কোণ উৎপন্ন কৰিছে আৰু এইটো এটা কোণ উৎপন্ন কৰিছে এই দুটা কোণৰ সমষ্টি যদি আমি এইটো ধৰিলাম সি 180 ডিগ্ৰী হয় তেতিয়া হলে আমি তেনেকুৱা কোণক কম সম্পূৰক কোণ অৰ্থাৎ আমি ইয়াত লিখিম চিত্ৰত এংগেল এ ও সি প্লাস এংগেল বি ও সি সমান কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব তেতিয়া হলে আমি তাক সম্পূৰক কোণ বুলি ক'ব পাৰিম